মোৰ স্বামীৰ মৃত্যু হৈছিলে এবছৰ আগতে। অ' চ' চৰি, আমি জ্ঞাত সকলোৱে নাছিলোঁ। একো নাই। তোমাৰ ল'ৰা ছোৱালী? ছাৰ মোৰ ল'ৰা এটা আছে। অ'কে, কিমান বয়স? 7ত এইবাৰ। 7ত। একো নাই, সেই ল'ৰাটো এতিয়া তোমাৰ এটা ডাঙৰ সম্পত্তি আৰু তোমাক তাতকৈ ডাঙৰ আশীৰ্বাদ দি গৈছে। তোমাৰ হাজবেণ্ডে এটা তোমাক ল'ৰা দি গৈছে। ঠিক আছে, শুভাখিনি তোমালৈ বহুত বেছি শুভেচ্ছা থাকিল। ধন্যবাদ ছাৰ। শুভাখিনি, মোৰো খুব ভাল লাগিছে তুমি যে ভাগি নপৰিলা আৰু যে এই মঞ্চখনলৈ ওলাই আহিছা আৰু অকলশৰীয়া নাভাবিবা, কাৰণ আমি সকলো তোমাৰ লগত আছোঁ। এইখন আমি যেতিয়া কাম কৰোঁ, আমাৰ এজন এজনকৈ সদায় যেতিয়া আমি কাম কৰি থাকোঁ, এজন এজন মানুহ যেতিয়া চিনাকি হওঁ, সেইটো মই পাহৰি নাযাওঁ। আমি এটা পৰিয়াল বনাই লওঁ। গতিকে তুমি এইটো নাভাবিবা যে আজি নাচিছোঁ কাইলৈ মোক পাহৰি যাব, সেইটো নহয়। আমি আটাই তোমাক মনত ৰাখিম। এখন ইমান ডাঙৰ তোমাৰ এটা পৰিয়াল আছে বুলি ভাবিবা। ধন্যবাদ। হয়নে? আৰু বহুত বহুত শুভেচ্ছা।